মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি প্ৰথম শ্ৰেণীৰ জহাংকাৰ পাঠ্যপুথিত থকা অধ্যায় নম্বৰ হৈছে 1 আৰু পাঠটিৰ নাম হৈছে আমাৰ খেল। এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে কি কৈছে, ছবি চাই কথা পাতো আহা। চোৱাচোন, ইয়াত এই ল'ৰা ছোৱালীবোৰে কি কৰি আছে, ফুটবল খেলি আছে, হয়নে নহয়? তাৰপিছত এই ছোৱালীজনীক চোৱাচোন, হুইল চেয়াৰত বহি ইহঁতে ইহঁতৰ লগত একেলগে খেলি আছে। এই ছোৱালীবোৰে কি কৰি আছে চোৱাচোন, কি কৰি আছে, ক্ৰিকেট খেলি আছে, হয়নে নহয়? এইখন বেট আৰু বল লৈ কি খেলি আছে, ক্ৰিকেট খেলি আছে। তাৰপিছত এই ল'ৰা ছোৱালীবোৰে কি কৰি আছে, দৌৰি আছে। এইজন হৈছে শিক্ষক, শিক্ষকে কি ইহঁতৰ খেল চাই আছে। তোমালোকে কিতাপত ভালদৰে ছবিখন চাবা। তাৰপিছত কি কৈছে, কি খেলিছে ক আহা। তোমালোকে ইহঁতে কোনে কি খেলি আছে ক'বা। ইহঁতে কি খেলি আছে, ইহঁতে চাইকেলৰ টায়াৰ চলাই আছে, ইহঁতে ফুটবল খেলি আছে আৰু ইহঁতে অলং দলং খেলি আছে। তাৰপিছত কি কৈছে, ৰং বোলাও আহা। তোমালোকে এইটো বল দি আছে, প্ৰথমে ফুটবল লগাই দিবা, তাৰপিছত ধুনীয়াকৈ এই বলটো ৰং কৰিবা। তাৰপিছত পাৰ্ট 1 কি কৈছে, গাও আহা। উকুলি মুকুলি, এখন ধুনীয়া কবিতা দি আছে, তোমালোকে এইখন গাবা। উকুলি মুকুলি কুকুলিকে খেলা, মন যদি ডাৱৰীয়া মুকলিলে বোলা, কুক ভা খেলো। এইখন তোমালোকে বাৰে বাৰে গাবা। তাৰপিছত কি কৈছে, লগে ভাগে গাও আহা। বগাকৈ বগলী বহলাই বহিছে, বলুকাত বিয়লি বেলা, বকুল বাগৰিছে ববচা বনতে, বুটলি বিলাওগৈ বোলা। এতিয়া মইনাহঁত, তোমালোকে এই কবিতাখনত থকা ডাঙৰ লিখাবোৰ চাবাচোন। এইবোৰ কি, এইটো হৈছে ব, এইটো হৈছে ব, এইটোৰ নাম কি ব। ইয়াত ডাঙৰকৈ লিখি দিয়া আছে, এইটো হৈছে কি ব, মনত ৰাখিবা। এইটো আখৰৰ নাম কি ব। তাৰপিছত কি কৈছে, তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনি ক আহা। এইটো হৈছে কি ব, বতে কি হয়, বতে বগলী, বতে আৰু কি হয়, বতে বল, বতে আৰু কি হয়, বতে বটল। তোমালোকে এইবোৰ মনত ৰাখিবা। তাৰপিছত কি কৈছে, তলৰ শব্দবোৰ শুনো আৰু প্ৰথম ধ্বনি ক আহা। এইটো হৈছে কি বগা, প্ৰথমে কি আছে, এইটো ব। তাৰপিছত এইটো হৈছে বৰল, প্ৰথম আখৰটো কি, এইটো হৈছে ব। এইটো হৈছে বন, তাৰপিছত এইটো হৈছে বগৰী, প্ৰথম আখৰটো হৈছে ব। এইটো হৈছে কি বৰফ, প্ৰথম আখৰটো ইয়াৰো ব। এইটো হৈছে বজাৰ, এইটো হৈছে বছৰ। এই সকলোবোৰৰে প্ৰথম আখৰটো হৈছে ব। ইয়াতো ব, ইয়াতো ব আছে, ইয়াতো ব আছে। তাৰপিছত কি কৈছে, ফুটবোৰ লগ লগাই আখৰ লিখ আহা। তোমালোকে এইবোৰ লিখিবা। প্ৰথমে এনেকৈ টান দিবা, তাৰপিছত এইটো এনেকৈ দিবা, তাৰপিছত তলফালে দিবা, তাৰপিছত ওপৰফালে দিবা। এইটো কি হ'ব, ব। এনেকৈ তোমালোকে ফুটবোৰ লগাই দিবা। তাৰপিছত ইয়াত অকলে লিখিবা এনেকৈ। এইবোৰ হৈছে কি ব। তাৰপিছত কি কৈছে, লগে ভাগে গাও আহা। আৰু এখন ধুনীয়া গীত দি আছে, তোমালোকে গাবা। কি কৈছে, কণমান যাব ককাৰ লগত কিনিবলে কিবা কিবি, কিবা কিবিবোৰ কিনো হ'ব পাৰে, চাবাচোন বাৰু ভাবি। এইখন তোমালোকে গাবা। এতিয়া মইনাহঁত কোৱাচোন, এই ডাঙৰ লিখাবিলাক যে দি আছে, ডাঙৰবিলাক কি কোৱাচোন। এইটো হৈছে ক, এই ডাঙৰবিলাক সকলোবোৰ হৈছে ক। এইটো ক, এইটো ক, এইটো হৈছে কি ক, এইটো ক, এই সকলোবোৰ ডাঙৰ লিখাবিলাক হৈছে কি ক। ইয়াত ডাঙৰকৈ এটা ছবি দি আছে, এইটো কি ক, মনত ৰাখিবা। এইটো লিখাৰ নাম কি, এইটো আখৰৰ নাম হৈছে ক। এইটো হৈছে কতে কি হয়, কতে কল। তাৰপিছত কি কৈছে, তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনি ক আহা। এইটো হৈছে কি, এইটো হৈছে ক, কতে কি হয়, কতে কল, কতে আৰু কি হয়, কতে কলম, কতে আৰু কি হয়, কতে কলহ। তোমালোকে এইবোৰ মনত ৰাখিবা। এতিয়া মইনাহঁত চোৱাচোন, কি কৈছে, তলৰ শব্দবোৰ শুনো আৰু প্ৰথম ধ্বনি ক আহা। তোমালোকে এইবোৰ ক'বা। এইটো হৈছে কি কচু, এইটো হৈছে কণী, প্ৰথম আখৰটো কি কোৱাচোন। এইটো হৈছে ক, এইটো হৈছে কলহ, ইয়াৰ প্ৰথম আখৰটো কি ক। এইটো হৈছে কৰত, প্ৰথম আখৰটো ক। এইটো হৈছে কট, এইটো হৈছে কমলা, প্ৰথমটো হৈছে কি ক। এইটো হৈছে কপাল, ইয়াৰ প্ৰথম আখৰটো কি চোৱাচোন। এইটো হৈছে ক, এইটো হৈছে কটাৰী। এই সকলোবোৰ লিখাৰ প্ৰথম আখৰটো কি, এইটো হৈছে ক। তাৰপিছত কি কৈছে,
ফুটবোৰ লগাই আখৰ লিখ আহা। তোমালোকে এইবোৰ ফুটবোৰ লগাই দিবা। প্ৰথমে ইফালে দিবা, তাৰপিছত ইফালে দিবা, তাৰপিছত ইফালে, তাৰপিছত ওপৰ ফালে, তাৰপিছত ইফালে। এইটো কি হ'ব? ক। লিখ আহা। তাৰপিছত তোমালোকে ইয়াত নিজে কটো লিখিবা। তাৰপিছত পাৰ্ট 2 কি কৈছে? শুনো আহা। এখন গল্প দি আছে, তোমালোকে শুনিবা। কি কৈছে? বৰষুণত খেল। এই ল'ৰা ছোৱালীবোৰে কি কৰি আছে? বৰষুণত খেলি আছে। আজি বন্ধৰ দিন। ৰাজা কানাই আৰু ঠেংচি বেট বল লৈ পথাৰ পালেগৈ। এনেতে কিনকিনকৈ বৰষুণ আহিল। লাহে লাহে বৰষুণ বাঢ়ি আহিল। তাৰপিছত কি কৈছে? সেয়ে সিহঁতে কাষৰ চালিঘৰটোতেই খেলিবলৈ ল'লে। ঠেংচিয়ে বলটো জোৰেৰে মাৰি দিলে। বলটো খেলপথাৰৰ মাছ পালেগৈ। বলটো আনিবলৈ কানাই লৰ মাৰি গ'ল। কানাই পিছলি পৰিল। থুপুচ। কানাইক উঠাবলৈ ৰাজা লৰ মাৰিলে। তাৰো ভৰি পিছলিল। আকৌ ধুপুচ। তাৰপিছত কি কৈছে? ইটোৱে সিটোৰ ফালে চাই ঢেক ঢেক কৰি হাঁহিবলৈ ধৰিলে। তাৰ পাছত সিহঁতে বেট বল সামৰি চালিঘৰৰ তল পালেগৈ। মইনাহঁত, তোমালোকে গল্পটো শুনি কি বুজিলা? বন্ধৰ দিনত কি হৈছে? ৰজা কানাই আৰু ঠেংচি তিনিওজনে বেট বল লৈ ক'ত গৈ আছে? পথাৰলৈ গৈ আছে। কিন্তু পথাৰত যোৱাৰ পিছত কি হ'ল? বৰষুণ আহিল। সিহঁতে দৌৰি আহি এই ঘৰৰ ভিতৰত বল খেলিবলৈ আৰম্ভ কৰিলে। তাৰপিছত কি হ'ল? ঠেংচিয়ে কি কৰিলে? বলটো খুব জোৰেৰে মাৰিলে। বলটো ক'ত গ'ল? ঘৰৰ বাহিৰত গ'ল। তাৰপিছত কানাইয়ে বলটো ধৰিবলৈ বলটোৰ পিছে পিছে গ'ল আৰু পিছলি পৰিল। ধুপুচকৈ পিছলি পৰিল। তাৰপিছত কানাইক উঠাবলৈ ৰজায়ে লৰ মাৰিলে, মানে দৌৰ মাৰিলে। তাৰপিছত ৰজায়েও পিছলি পৰিল। তাৰপিছত ইটোৱে সিটোৱেক চাই কি ঢেক ঢেককৈ হাঁহিবলৈ ধৰিলে আৰু শেষত তিনিওজনে চালিঘৰত গ'ল। এতিয়া কি কৈছে মইনাহঁত? ক্ৰিয়াকলাপ। ক আহা। তোমালোকে এতিয়া উত্তৰ দিবা, ক'বা। ক নম্বৰ কি কৈছে? ৰজাহঁতে কি খেলিবলৈ গৈছিল? ৰজাহঁতে ক্ৰিকেট খেলিবলৈ গৈছিল, হয়নে নহয়? তাৰপিছত খ নম্বৰ কি কৈছে? কোনে বলটো জোৰেৰে মাৰি পঠিয়াইছিল? কোনে বলটো মাৰিছিল জোৰেৰে? ঠেংচিয়ে বলটো জোৰেৰে মাৰিছিল। তাৰপিছত গ নম্বৰ কি কৈছে? ৰজা আৰু কানাইয়ে কিয় হাঁহিছিল? ৰজা আৰু কানাইয়ে দুয়োজনে পিছলি পৰিছিল, সেইকাৰণে দুয়োজনে হাঁহিছিল। ঘ নম্বৰ কি কৈছে? ৰজাহঁতে চালিঘৰটোত কিয় খেলিবলৈ গৈছিল? সিহঁতে পথাৰত বল খেলিবলৈ যাওঁতে কি হৈছিল? বৰষুণ আহিছিল, সেইকাৰণে সিহঁতে চালিঘৰটোত বল খেলিবলৈ গৈছিল। তাৰপিছত ও নম্বৰ কি কৈছে? ঠেংচিহঁতে শেষত পথাৰত কি কৰিব? নিজে ভাবি কোৱা। ঠেংচিহঁতে শেষত পথাৰত কি কৰিব? বৰষুণত তিতিব আৰু খেলিব। তাৰপিছত প্ৰথম নম্বৰ কি কৈছে? বৰষুণৰ বতৰত তোমালোকে কি কি খেল খেলা? বৰষুণৰ বতৰত কি কি খেল খেলা? তোমালোকে নিজে ক'বা। তাৰপিছত দ্বিতীয় নম্বৰ কি কৈছে? তোমাৰ এনেদৰে হাঁহি উঠা বা ভাল লগা ঘটনা এটা কোৱা। তোমালোকে নিজৰে এটা হাঁহি উঠা কাহিনী ক'বা। কোনটো কাম প্ৰথমতে কৰিছে সেই ছবিখনত শুদ্ধ চিন দিও আহা। তোমালোকে ৰাতিপুৱা উঠি প্ৰথমে কি কৰা? দাঁত ব্ৰাছ কৰা, হয়নে নহয়? তাৰপিছত কি কৰা? কাপোৰ ধোৱা, তাৰপিছত গা ধোৱা আৰু তাৰপিছত স্কুললৈ যোৱা। প্ৰথমে এইটো কৰা, দাঁত ব্ৰাছ কৰা, এইটোত শুদ্ধ চিন দিবা। তাৰপিছত কি কৈছে? খৰকৈ ক আহা। আদা ৰুলো নুৰুলো আলু, আলু ৰুলো নুৰুলো আদা। তাৰপিছত মৰমৰ মামাৰ মৰমী, মামাৰ মৰমৰ মামী। এনেকৈ তোমালোকে খৰকৈ ক'বা। তাৰপিছত কি কৈছে? ক আহা। প্ৰথমে চোৱাচোন, এইটো লিখাৰ নাম হৈছে কি? এইটোৰ নাম হৈছে আ। মনত ৰাখিবা, এইটো হৈছে কি? আ। আতে কি হয়? আতে আম হয়। তাৰপিছত আতে আৰু কি হয়? আতে আলু হয়। আতে আৰু কি হয়? আতে আদা। তাৰপিছত এইটো লিখাৰ নাম হৈছে কি? ৰ। এইটো হৈছে কি? ৰ। মনত ৰাখিবা, ইয়াৰ নাম হৈছে ৰ। ৰতে কি হয়? ৰতে ৰছী হয়। ৰতে আৰু কি হয়? ৰতে ৰঙালাও। তাৰপিছত ৰতে আৰু কি হয়? ৰতে হয় ৰবৰ। তাৰপিছত এইটো কি? এইটো হৈছে ম, হয়নে নহয়? মনত ৰাখিবা, এইটো আখৰৰ নাম কি? ম। মতে কি হয়? মতে মকৰা হয়। তাৰপিছত মতে হয় ময়ূৰ পক্ষী। মতে আৰু কি হয়? মতে মটৰ। তাৰপিছত কি কৈছে? ফুটবোৰ লগাই লিখ আহা। তোমালোকে আটো এনেকৈ ফুটবোৰ এইবোৰ লগাই দি এনেকৈ ধুনীয়াকৈ লিখিবা। এইটো হৈছে কি? আ। এইটো হৈছে কি? ৰ।
ফুটবল লগাই দিবা এনেকৈ দিবা তাৰপিছত এনেকৈ দিবা তাৰপিছত এনেকৈ দিবা এইটো হৈছে কি ৰ তাৰপিছত এইটো হৈছে কি ম এই ফুটবল লগাই দিবা এনেকৈ ম লিখিবা তোমালোকে তাৰপিছত ইয়াত তোমালোকে নিজে লিখিবা এইটো কি আ এইবোৰ তোমালোকে নিজে নিজে লিখিবা তাৰপিছত কি কৈছে শুনো আৰু প্ৰথম ধ্বনি ক আহা এটা কথা মনত ৰাখিবা মইনাহঁত এইটো হৈছে কি আ এইটো কি আৰ পৰা কি হয় আকাৰ এই চিহ্নটোৰ নাম হৈছে কি আকাৰ মনত ৰাখিবা আৰ পৰা কি হয় আকাৰ এইটো হৈছে কি এইটো হৈছে মাছ এইটোৰ ম আছে মত আকাৰ লগাই দিছোঁ মই আকাৰে মাছ মই আকাৰে মা হৈছে হয়নে নহয় তাৰপিছত এইটো হৈছে কি মাখি মত আকাৰ লগাই দিছোঁ কি হৈছে মই আকাৰে মা তাৰপিছত এতিয়া ইয়াত চোৱাচোন এইটো কি এইটো হৈছে বত আকাৰ লগাই দিছোঁ আৰ পৰা আকাৰ হয় এই আকাৰটো আনি বত লগাই দিছোঁ কি হ'ল বয়াকাৰে বা তাৰপিছত এই আকাৰটো আনি মদ লগাই দিলোঁ কি হৈছে ময়াকাৰে মা তাৰপিছত কত আকাৰ লগাই দিলোঁ কয়াকাৰে কা আৰু ৰত আকাৰ লগাই দিলোঁ কি হ'ল ৰয়াকাৰে ৰা তোমালোকে এইবোৰ মনত ৰাখিবা কি কৈছে লিখো আহা এইবিলাক চোৱাচোন কি এইবিলাক হৈছে বাদাম ইয়াত কি লিখিছোঁ ইয়াত কি লিখিবা বয়াকাৰে বা ব লিখি আকাত দিছোঁ কি হৈছে বয়াকাৰে বা তাৰপিছত এইটো কিহৰ ছবি মাখি হয়নে নহয় ইয়াত কি লিখিবা ময়াকাৰে মা মাখি তাৰপিছত এইটো হৈছে কাণ ইয়াত কি লিখিবা কয় কত আকাত দিবা কয় আকাৰে কা কাণ এইটো হৈছে কি মাছ ইয়াত ম লিখি আকাৰ দিবা মই আকাৰে মা এইটো হৈছে কি বাঘ ইয়াত কি লিখিবা বয় আকাৰে বা তাৰপিছত এইটো হৈছে কাউৰী ইয়াত কি লিখিবা কয় আকাৰে কা তাৰপিছত এইটো হৈছে কি বাহ হয়নে নহয় ইয়াত কি লিখিবা বয় আকাৰে বা এইখন হৈছে কি ৰামধেনু ইয়াত কি লিখিবা ৰয় আকাৰে ৰা তাৰপিছত কি কৈছে ছবিৰ নামৰ প্ৰথম ধ্বনি মিলাই আষ্টানি মিলোৱা এতিয়া তোমালোকে ক'বা এইবোৰ এইটো হৈছে কি কোৱাচোন এইটো বতে কি হয় বগলী বতে আৰু কি হয় বতে হয় কি হয় বল তাৰপিছত এইটো কি কত আকাৰ লগাই দিছোঁ আৰ পৰা কি হয় আকাৰ আমি আগতে শিকিছোঁ আৰ পৰা কি হয় আৰ পৰা আকাৰটো কত লগাই দিছোঁ কয়াকাৰে কা হৈছে কয়াকাৰে কাতে কি হয় কাউৰী তাৰপিছত কয়াকাৰে কাতে আৰু কি হয় কাণ হয়নে নহয় তাৰপিছত এইটো হৈছে এইটো কি ৰতে কি হয় ৰতে ৰছী তাৰপিছত এইটো কি মত আকাৰ লগাই দিছোঁ কি হৈছে ময়াকাৰে ময়াকাৰে মাতে কি হৈছে মাছ তাৰপিছত এইটো কি হয়নে নহয় আতে কি হয় আতে হয় আম তাৰপিছত আতে আৰু কি হয় আতে আপেল তোমালোকে এনেকৈ এইবোৰ মিলাই দিবা তাৰপিছত কি কৈছে প্ৰথম আখৰটো লিখা এইটো হৈছে কি আম এইটো হৈছে আৰ পৰা কি হয় আম তাৰপিছত এইটো হৈছে মকৰা এইটো হৈছে মৰ পৰা কি হয় মতে কি হয় মতে মকৰা এইটো হৈছে ৰতে কি হয় ৰতে ৰঙালাও এইটো হৈছে কতে কি হয় কলহ এইটো হৈছে কি মতে কি হয় মতে মাখি তাৰপিছত কি কৈছে গোৱা এইটো কি হৈছে খেল নানা খেল খেলো আহা বল খেলো আহা লুকা ভাকু খলি গুটি আৰু ৰছী টনা ৰজা ৰাণী পাৰ পানী চেং গুটি খেল খেলি খেলি পাতো আমি অকণিৰ মেল এইখন ধুনীয়া কবিতা তোমালোকে এইখন বাৰে বাৰে গাবা তাৰপিছত কি কৈছে ছবিৰ নাম সম্পূৰ্ণ কৰা এইবিলাক কি এইবিলাক হৈছে বাদাম হয়নে নহয় ইয়াত কি লিখিছোঁ বয় আকাৰে বা এই খালী ঠাইত কি হ'ব বয় আকাৰে বা বাদাম তাৰপিছত এইখন হৈছে কি ৰবৰ এই খালী ঠাইত কি হ'ব ইয়াত হ'ব ব আৰু কি হ'ল ৰবৰ এইটো হৈছে কি কাউৰী এই খালী ঠাইত কি লিখিব লাগিব কয় আকাৰে কত আকাৰে কা ইয়াত কি হ'ব কয় আকাৰে কা তাৰপিছত এইটো হৈছে কি মাছ এই খালী ঠাইত কি হ'ব মই আকাৰে মা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো 2-3 বাৰ চাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ